हेलो एवरीवन আপোনালোক সকলোকে মই আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো একচুয়ালি এতিয়া আছো আমি জেঠাইহঁতৰ ঘৰত মানে আজি ন খাবলৈ মাতিছিলে জেঠাইহঁতৰ ঘৰত সেইকাৰণে ইয়াত ন খাবলৈ আহিলো তাৰ পিছত এতিয়া খাই বৈ উঠিলো আৰু উঠি ভাবিছো আপোনালোকক অলপ অলপ দেখাই দিও কেনেদৰে দিনটো পাৰ কৰিলো চাই থাকিব ভিডিঅ'টো শেষলৈকে চাও ক'ত আৰু লুকাইহে দিছে দেখোন ওলাই দিছো বুলি কয় ও উঠিলা নি চাৰ্জ দিব লাগিব আৰু বিনা চাৰ্জত আছে এটো কানি আকৌ ভিডিঅ' তিন দিবি গা ভাই কেলে খানাটো কেনেকুৱা লাগিলে খানা মজা খানাটো ভালে লাগিলে এবাৰ মেকুৰী নুম চোৱা এই মেকুৰী নুম এইটো গাত এতিয়া ভাবিলোঁ আপোনালোকক অলপ নৈ কিনাৰৰ দৃশ্যটো দেখাই দিওঁ মানে পুৰা এইবোৰ খৰালি হাঁহ আহি পেলাই নি পুৰা গোটেই নৈখন একদম ভৰি আছে ইমান ধুনীয়া লাগিছে চাই পেলাই নি ভাবিলোঁ অলপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আৰু সঁচাকৈ মানে ইয়াত থাকিলে মানে একদম যাবলৈ মন নাযায় ইমান বেছি ভাল লাগে আৰু মানে এতিয়া মানে অলপ আবেলি সময় হৈছে যে সেইকাৰণে বেছি মানে ভাল লাগিছে এনেকৈ ফটো চটো পুৰা ভাল আহিছে আৰু মানে নৈ কিনাৰত এনেকৈ থাকি পেলাই বহুত ভাল লাগিছে আৰু জেঠাইহঁতৰ ঘৰলৈ আহিলে মানে যাবলৈ মনেই নাযায় ঘৰলৈ কিন্তু উপায় নাই আৰু ইয়াৰ পাছত আমি আজান পীৰলৈ যাম বুলি প্লেন এটা বনাইছিলোঁ গতিকে অলপ অলপ ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আপোনালোকে চাব একদম ভিডিঅ'টো শেষলৈকে চাব বহুত বেছি ভাল লাগিব চাই পেলাই নি আচলতে জেঠাইহঁতৰ ঘৰত আমাক ন খাবলৈ মাতিছিলে ন খাবলৈ আহিছিলোঁ আমি ভাইটি যাবগৈ কাৰণে তাৰ আগতে আমাক মাতিছিলে কিন্তু দেউতা আহিব নোৱাৰিলে বিশেষ কিছুমান কাৰণত দেউতা চাকৰি থকাৰ বাবে আৰু আমি কেইটা আহিলোঁ তিনিটা তাৰপিছত এই খাই বৈ আমি সেইকাৰণে অলপ নৈ কিনাৰলৈ আহিছিলোঁ আৰু এনেই ভাল লাগে আহি পেলাই নি ভাবিলোঁ আপোনালোকৰ লগত অলপ দেখাই দিওঁ বুলি তাৰপাছত ইয়াত অলপ মই এনেকৈ আমি সকলোৱে মিলি খাইছিলোঁ সেইখিনি অলপ ভিডিঅ' ক্লিপ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আপোনালোকে চাব এতিয়া জেঠাইৰ ঘৰত ভাত পানী খাই আমি গোটেইখিনি ওলাই আহিছোঁ আজান পীৰ দৰগাহলৈ পুৰা আজান পীৰ চাম বুলি কিন্তু টাইমটো অকণমান আমাৰ দেৰি হ'লগৈ এয়া দেখিছেনে আমাৰ গাড়ীখনৰ পাছফালে মানে আৰু কোনো বহিবলৈ জেগা নাই আৰু চব হেঁচা ঠেলাকৈ সোমাই আহিছোঁ আমি ল'ৰা ছোৱালীকেইটা আহিছোঁ বাকী আৰু এখন গাড়ীত আমাৰ বাহঁতৰ লগত মানে মা গৈছে তাত কিন্তু ইয়াত আমি পুতুবাক লৈ ল'লোঁ আমাৰ লগত তাৰপাছত এতিয়া এইটো হৈছে আজান পীৰলৈ গৈ থকা ৰাস্তাটো অলপ সোমাই যাব লাগে মানে আমাৰ জেঠাইহঁতৰ ঘৰ একেবাৰে ওচৰতে হয় সেইকাৰণে আমি ভাত পানী খাই ভাবিলোঁ অলপ ফুৰি আহোঁগৈ বুলি মন চনবোৰ ভাল লাগিব কাৰণ এইকেইদিন একদম ঘৰতে সোমাই থকাই হৈছে ক'তো ওলাই যাবলৈ পোৱা নাই সেইকাৰণে ভাবিলোঁ অলপ গৈ আহোঁগৈ আহিছোঁ যেতিয়া আচলতে ছাডেনলি পূৰা প্লেনটো বনি গ'ল মানে অহা কথা নাছিলে ইয়ালৈ সেইকাৰণে অলপ সোনকালে অহা হ'লে বেছি ভাল আছিলে কিন্তু একো নাই এতিয়াও আমি এনজয় কৰিম পূৰা গোটেইখিনি আহিছোঁ যেতিয়া একদম পূৰা জোচত আহিছোঁ আৰু ফটো চটো মাৰিব লাগিব আপোনালোকক দেখাম গোটেইখিনি একদম চাই থাকিব ভিডিঅ'টো পূৰা শেষলৈকে এতিয়া আমি আজান পীৰ এয়া চব আহি আছে মোৰ পাছফালে এইফালে আহি আছে আৰু মানুহ আৰু অকণমান সোনকালে আহিব লাগিছিলে তেতিয়া আমি আৰু ভালদৰে চাব পাৰিলোহেঁতেন ফটো চটো মাৰিব পাৰিলোহেঁতেন এতিয়া অকণমান আহি পোৱা আমাৰ দেৰি হ'লেও আৰু ভাল লাগিছে সকলো আহি এইয়া মাহঁত
ফটো সেশন চলি আছে এতিয়া এইয়া এইফালে ফটো হইয়া আমি পুতুবাই মইহে ফটো নাই মই ফটো চটো মাৰি এতিয়া চবৰে হৈ গ'ল এতিয়া আমি যাওঁগে আৰু মামাহঁতৰ ঘৰত সোমাম ঝাও বনৰ পুলি উঘালিছে চাও মজা ধুনীয়াকে উঘালিছ আৰু এটা উঘালি লন ভাল আহিছে নে হিপা ছিগি আহিছে আৰু এটা উঘালি দে এই ফুৰি ইয়াত আছে আৰু এয়া হৈছে আজান পীৰ দৰগাহ ভিতৰলৈ সোমাবলৈ দিব বাৰু আপোনালোকে ভিতৰত সোমাই ধুনীয়াকৈ চাব পাৰিব আৰু ময়ো এইবাৰ প্ৰথমবাৰৰ কাৰণে সোমাইছোঁ আগতে আহিছোঁ যদিও এবাৰে আহিছোঁ যদিও মানে ইয়াত সোমোৱা নাই প্ৰথমবাৰৰ কাৰণে সোমাইছোঁ এনেকৈ মানুহবিলাক আহি এনেকৈ মম জ্বলায় তাত আৰু ভাল লাগিলে চাই পিনি ৰাতি হ'লগৈ ইমান ভালদৰে মানে ভিডিঅ' কৰা নহ'লে গধূলি হ'লগৈ যে অলপ বেছি আন্ধাৰে হ'লগৈ আৰু যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাৰপাছত এনেদৰে মানে দৰগাহৰ ভিতৰতে এনেকৈ দোকান কেইখনমান দেখিছিলোঁ মানে আমি তেতিয়া যাওঁতে মাত্ৰ দুখন দোকানেই খোলা আছিলে কিছুমান এনেকুৱা হোম ডেকৰ এনেকুৱা সজোৱা কিছুমান বস্তু এনেকুৱা পায় আৰু কিনিবলৈ কি ৰিং এইবিলাক কিবাকিবি পায় কিনিবলৈ তেতিয়া আপোনালোকে য'ত বিচাৰে কিনিবও পাৰে আৰু ইয়াত এনেকৈ থাকিবলৈ মানে ৰুম চুমো দিয়া হয় কাৰণ বহুত দূৰৰ পৰাও কেতিয়াবা মানুহ আহে ন চাবলৈ তেতিয়া তেওঁলোকৰ কাৰণে থাকিবলৈ ব্যৱস্থা কৰাও আছে ইয়াত সেইখিনি আৰু এতিয়া আজান পীৰ দৰগাহ চালোঁ এতিয়া চাই পেলাইনি আমি ওলাইছোঁ আৰু এতিয়া গৈ থাকিম লাহে লাহে ক'ত যাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াৰ পিছত দৰগাহৰ পৰা ওলোৱাৰ পিছত আমি গ'লোঁ মামাহঁতৰ ঘৰলৈ তাত ইমান ভিডিঅ' কৰা নহ'লে তাৰপিছত আমি ঘৰলৈকে ঘূৰি আহিলোঁ যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ' লৈ আহিম এতিয়ালৈ বাই বাই